নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম মই লোকেল ইউটিউব চেনেলটোলৈ। কৰ্ম কৰি যোৱা, ফলৰ চিন্তা নকৰিবা। হয়, ঠিকেই শুনিছে যোনে কৈছে কথাষাৰ। কাৰণ আপুনি মই কথা পালন নকৰিলেও চৰকাৰে আশা পালন কৰিছে। পৰীক্ষা দি যোৱা ৰিজাল্ট বা চাকৰি আশা নকৰিবা। APDCL, DEE, ইৰিগেশ্যনৰ ৰিজাল্ট খবৰ কোনোবাই তথ্য ৰখাই দিব পাৰিব যে ৰিজাল্ট কেতিয়া দিব। ইউটিউবত দৈনিক ভিডিঅ' আপলোড হয় ইয়াৰ ওপৰত যে ৰিজাল্ট দিব মে' বা কোনোবাই কয় জুনত। কাৰো হাতত তথ্য নাই। ইয়াৰ তথ্য হয়তো স্বয়ং বিজুলী ভৱনত বা কৰি থকা বা ইৰিগেশ্যন ডিপাৰ্টমেণ্ট চানমাৰী তাহাঁতৰ হাততো নাই। আজি যদি চেয়াৰমেন হওক বা ডাইৰেক্টৰ হওক বিজুলী ভৱনৰ, তেওঁলোকৰ APDCLৰ যদি সোধে যে ৰিজাল্ট কেতিয়া দিব, তাৰ কথা একো ক'ব নোৱাৰে। ইৰিগেশ্যন ডিপাৰ্টমেণ্টক সুধিলে বা DEE টেটৰ যদি তাতো সোধে তেওঁলোকেও ক'ব নোৱাৰে যে ৰিজাল্ট চাকৰি কেতিয়া হ'ব, সিহঁতৰ নিযুক্তি কেতিয়া দিব। আজি কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা টুইট কৰিছিল 8 মে' তাৰিখে। তাত কৈছিল APDCL বা অন্য যিবোৰ পদ খালী আছে সেইবোৰ পদ সোনকালে পূৰণ কৰিব লাগে বুলি। এতিয়া যদি সেই টুইটটোৰ ওপৰত ভিত্তি কৰি যদি তেওঁলোকক সুধিবলৈ যায় যে পৰীক্ষাবোৰ ৰিজাল্ট কেতিয়া দিব, কি কথা যদি মুখ্য কাৰ্যালয়ত সুধিবলৈ যায়, তেওঁলোকে কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকল টুইট কৰিলে নহ'ব, আমাক লিখিতভাৱে দিব লাগিব বুলি। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈ দিওঁ, লেটাৰ পলিটিক্সবোৰ বন্ধ কৰক। এই আপুনি টুইট কৰি বা ফেচবুকত পোষ্ট দি এইবোৰ লাভ নাই। আপুনি যদি চেষ্টা কৰে লিখিতভাৱে দিয়ক, ৰিজাল্টবোৰ উলিয়াবলৈ চেষ্টা কৰক। আপুনি পাৰে চেষ্টা কৰিলে, কাৰণ শক্তিমন্ত্ৰী আপুনি নিজে এজন মুখ্যমন্ত্ৰী, লগতে APDCL শক্তিমন্ত্ৰী আপুনি নিজে হয়। আৰু শেষত এটা কথা কওঁ, এই কোনোবাই কৈ আছে যে কোৰ্টৰ কেছ ষ্টে অৰ্ডাৰ চলি আছে, কিবা কোৰ্ট কেছ চলি আছে। কোৰ্টৰ কোনো কেছ চলি থকা নাই। ফিল্ড এছিষ্টেণ্টৰ এক্সপিৰিয়েঞ্চখিনিয়ে কিবা কেছ লগাই থৈছে বেলেগ কথা এইটো, কিন্তু সহায়কৰ ওপৰতো একো কেছ নাই, তেতিয়া ৰিজাল্ট কেলৈ দিব নোৱাৰে। ফিল্ড এছিষ্টেণ্টখিনিৰ ওপৰতো যিখিনি ফ্ৰেচাৰ্ছ তাহাঁতৰো কোৰ্টে কোনো ষ্টে অৰ্ডাৰ দিয়া নাই এতিয়ালৈকে। তো ৰিজাল্ট উলিয়াব পৰা নাই এতিয়ালৈকে। আৰু যদি ৰিজাল্ট দিবই নাই বা পৰীক্ষা পাতিবই নাই, ভেকু ভাওনা কৰি লাভ নাই ন। আৰু আজি 2017 চনত যেতিয়া ফৰেষ্টৰ ৰিজাল্ট আজিলৈকে দিব নোৱাৰিলে, সেইটো সকলোৱে গম পায়। 2017 চনত পৰীক্ষা পাতিছিলে, ফৰেষ্টৰ ৰিজাল্ট দিব নোৱাৰিলে। DEE টেটৰ আজিলৈকে নিযুক্তিখিনি কি হ'ল ঠিক নাই। আছাম পুলিচে পৰীক্ষা পাতিব নোৱাৰিলে 2017 চনত। 2018 চনত আছিলে এইটো। আছাম পুলিচে যিখিনি ফৰ্ম ফিল আপ কৰিলে পৰীক্ষা পাতিব নোৱাৰিলে আজি পৰ্যন্ত। আৰু STC ভিতৰত কি হৈছে গমেই নাপায় কোনো। মাজতে ফৰ্ম ফিল আপ কৰে, মাজতে হয় পৰীক্ষা পাতে, কি কৰে 2 বছৰ ধৰি একেটা কথাত লাগিছে তেওঁলোকে। মানে কি ছিষ্টেম চলিছে গমেই পোৱা নাযায় এইখিনি ওপৰত হ'বলৈ গ'লে। পাৰিলে এইবোৰ নিকা পদ্ধতি হ'লে ভাল, পৰীক্ষাও পাতক, ৰিজাল্টবোৰ সোনকালে দিলে ভাল যদি ভাবোঁ যিটো হয়। আৰু এটা কথা কৈ থওঁ ইয়াৰ মাজতে, মই কেইটামান অকণমান স্ক্ৰীনশ্বট বা ফটো মাৰি দিছোঁ। APDCL হওক বা ইৰিগেশ্যনৰ চাব, তাতে মেইল ID দিয়া আছে কেইটামানৰ মানুহ, চেয়াৰমেন ডাইৰেক্টৰ এনেকুৱাবোৰৰ, আৰু লগতে আপোনাৰ ফোন নম্বৰ দিয়া আছে। পাৰিলে ফোন নকৰিব, নিজে সুধিব পাৰিলে মেইল কৰি পেলাই, কাৰণ কাৰো হাতত তথ্য নাই। কোনো ইউটিউবাৰে দিব নোৱাৰে যে এই মে' মাহ জুনত দিব, কোনো আজিলৈকে একো প্ৰকাশ কৰাই নাই, কাৰণ তেওঁলোকে নিজৰ কাৰ্যালয়ে ক'ব নোৱাৰে কেতিয়া দিব। সেইকাৰণে আৰু নিজে সুধি চাওক, যদি গম পাব। ভিডিঅ'বোৰ এনেই চাই থকাতকৈ মানে তেওঁলোকে এনেই ভিডিঅ' বনাই আছে। আৰু শেষত এটা কথা কওঁ, এই ভিডিঅ'বোৰ বনোৱাৰ মোৰ কোনো হেৰি নাই, মোৰ মন গৈছে বনাইছোঁ ভিডিঅ'। মই ইউটিউবৰ 5 পইচাও পোৱা নাই, কাৰণ মনিটাইজৰ কাৰণে এপ্লাই কৰাই নাই, আৰু পইচাৰ কাৰণে ভিডিঅ' বনোৱাই নাই, মনিটাইজৰ কাৰণে এপ্লাই কৰা নাই। BJP বা কংগ্ৰেছৰ ছাপোৰ্ট কৰি পেলাই ভিডিঅ' বনোৱা নাই, যিটো সঁচা সেইটোৱে বনাইছোঁ, মন গৈছে বনাইছোঁ। কাৰণ নিজেও এজন কেণ্ডিডেট হয় APDCL ইৰিগেশ্যনৰ। ৰিজাল্টৰ আশা কৰি নহয়, দিছিলোঁ পৰীক্ষা, যেতিয়া ৰিজাল্টটো যি হ'লেও ভাল হ'ল বেয়া হ'লেও চাব মন যায়, চবৰে যায় যেতিয়া। সেয়াই আৰু ভাল লাগিলে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।